প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা আঁচনিখন সফল ৰূপায়ণ হৈছে বুলি আপুনি ভাবেনে? প্ৰকৃতাৰ্থত গাঁওসমূহত এই আঁচনিখনৰ প্ৰভাৱ কেনেকুৱা তাৰে কিছু নমুনা দেখুৱাবৰ বাবে মই উপস্থিত হৈছোঁ ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত 10 নং ৱাৰ্ড লালুকিজান গাঁৱত। আৰু লালুকিজান গাঁৱৰ কিছু পৰিৱেশ মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। এই যে আপোনালোকে দেখিছে এটা গৃহ, এওঁলোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, দিন হাজিৰা কৰি খোৱা লোক, আৰু এইসকলে কিন্তু সেই আঁচনিখনত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা নাই। আৰু এই গৃহটোৰ মই ভিতৰচোৱা কিছু দেখুৱাব চেষ্টা কৰিছোঁ। ভিতৰচোৱাৰ কিছু পৰিৱেশ দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব আচলতে তেওঁলোক কোন শ্ৰেণীত পৰে। আৰু ইয়াৰ পাছতো কিছুমান পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়ত কৰ্মীৰ মইমতালি আৰু গাফিলতিৰ বাবেই তেওঁলোকে উক্ত আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আৰু মই পোনে পোনে দেখুৱাইছোঁ তেওঁলোকৰ এখন খাটিয়া দেখিছে আপোনালোকে। খাটিয়াখন যদি চাই নিশ্চয়কৈ অনুমান কৰিব পাৰিছে তেওঁলোকে কেনেদৰে বসবাস কৰি আছে। হয়তো এবেলা খালে পিছৰ বেলালৈ তেওঁলোকৰ চিন্তাৰ বিষয় হৈ পৰে। আৰু এইটো দ্বিতীয়টো ঘৰৰ বিষয়ে মই নকলেও আপোনালোকে নিশ্চয়কৈ বুজিছে। টকৌপাতেৰে সজা ঘৰ, আৰু এইফালে দেখিছে বাঁহে থুলমূলকৈ বনাইছে, আৰু ভিতৰ চোৱাটো আপোনালোকক মই দেখুৱাইছোঁ। এনেদৰেই তেওঁলোকে জীৱন যাপন কৰিছে। ইয়াৰ পাছতো যিসকল প্ৰতিনিধি আছে প্ৰতিনিধিসকলে কিন্তু বগা কোলা বিচৰা অভিযোগ উত্থাপন কৰিছে এই ভুক্তভোগী লোকসকলে। আৰু ইয়াৰ সমান্তৰালভাৱে মই আৰু এটা পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই যে দেখিছে বাঁহজোপাতলত এটা শৌচালয়, আৰু শৌচালয়টো এয়ে নহয় অনাময় আঁচনিখন আছে, কিন্তু এই গাঁওখনত অনাময় আঁচনিখনৰ প্ৰভাৱ যে নাই এইটোৱে প্ৰমাণ। আৰু বহুকেইঘৰ এনেকুৱা দেখিবলৈ পোৱা গৈছে। আৰু এইটো হৈছে 3 নম্বৰটো ঘৰ। 3 নম্বৰ ঘৰটো সেই একেই খেৰে চোৱা, আৰু দেখিছেই ভঙা চিঙাৰ বেৰ দিয়া আছে, দৰ্জা দিয়া আছে। আৰু ইয়াৰ পাছতো কিন্তু পাবলৈ সক্ষম নহ'লে। শুনকচোন এওঁলোকৰ মুখেই। কৰিব আহিছিলে সেইটো সময়ত ওচৰত মানুহক জিঅ'টেক কৰিলে, আমাৰ ঘৰত নকৰিলে। তাৰপৰা জিঅ'টেক কৰা মানুহখিনিক মাতিছিলোঁ, আহক আমাৰ ঘৰটো জিঅ'টেক কৰি যাওক। তাৰপৰা সিহঁতে ক'লে কি ৰ'ব অলপ পিছত আহি আছোঁ বুলি ক'লে। তাৰপৰা ৰৈ মই দিনটো ৰ'লোঁ, দুদিনলৈকে ৰ'লোঁ, এদিনো নাহিলে। এতিয়া আপোনালোকৰ লিষ্টত নাম নাই? এতিয়া লিষ্টত নাম নাই। এতিয়া পঞ্চায়তলৈ আপোনালোকে গৈছে নাই? পঞ্চায়তলৈ খবৰ লৈছিলোঁ, কিন্তু নাই বুলি ক'লে। আপোনালোক কিমান বছৰ হ'ল ইয়াত থকা? বহুত বছৰে হ'ল আমাৰ। মানে কি ক'ম, যিখিনি দৰিদ্ৰ ৰেখাৰ তলৰ মানুহ সেইখিনি কিন্তু নাপায়। যিখিনি ধনী শ্ৰেণীৰ মানুহ, যাৰ নেকি পকা ঘৰ আছে, পকা ভঁৰাল আছে, পাকঘৰ পকা, সেই মানুহে ঘৰ পাইছে। এটা ঘৰত তিনিটা ঘৰ, এটা বিয়া নপতা ছোৱালীও ঘৰ পাইছে। আপোনালোকৰ তেনেকুৱা হৈছে নেকি? তেনেকুৱা হৈছে। আৰু ককাইকো পাইছে, ভনীয়েকো পাইছে, আকৌ এটা লিষ্টত নাম আছেই। এই বিষয়টো মেম্বাৰে কি কয় আপোনালোকক? মেম্বাৰ কথাই নকয়। যেতিয়া মানে জিঅ'টেক কৰিবলৈ মানে 21 চনত যেতিয়া জিঅ'টেক কৰিবলৈ আহিছিলে, তেতিয়া আমাৰতো নকৰাকৈ এৰি থৈ গ'ল। তেতিয়া মই ক'লোঁ যে আমাৰবিলাক কিয় এৰি থৈ গ'ল? তেতিয়া কৈছে কি মানে হেৰি কৰি পেলাই আকৌ প্ৰেচিডেণ্টক মাতি পেলাই জিঅ'টেক কৰিলে, কিন্তু আমাৰবিলাক লিষ্টত নাম নাই। আৰু কোন পঞ্চায়তত পৰে আপোনালোক? আমাৰ জীয়াঢল পঞ্চায়ত পৰে। ৱাৰ্ডটো 10 নং ৱাৰ্ড লালুকিজান। আৰু বিশেষ কথা হৈছে কি, আমাৰ যিগৰাকী আমাৰ মেম্বাৰনী কথা নচলে, শহুৱেকৰ কথাই চলে। আচ্ছা। আৰু এইবিলাক কথা কিছুমান ইয়াৰ পৰা তথ্যটো লৈ যায়, কিন্তু গৈ অফিচত গৈ নাপায়গৈ। মানে মেম্বাৰে কাম নকৰে, শহুৱেকে কাম কৰে।